কনষ্টিটিউশ্যন বেঞ্চে ইয়াৰ চূড়ান্ত ৰায় দিয়াৰ আগতে যি দুজনীয়া বিচাৰপীঠে সেই সিদ্ধান্তৰ কাৰণে কনষ্টিটিউশ্যন বেঞ্চলৈ প্ৰেৰণ কৰিছে, তেওঁলোকে আকৌ ৰায়লৈকে অপেক্ষা নকৰাকৈ অসমত 1971 চনৰ ভিত্তি কৰি এটা NRC খচৰা পত্ৰ ইতিমধ্যে ডিক্লেয়াৰ দিছে আৰু জুলাইৰ ভিতৰতে ইয়াৰ শেষ খচৰা চাৰ্টিফিকেট হৈছে আৰু ইয়াক আমি কৈ আছোঁ যে এটা অসাংবিধানিক, কাৰণ NRC 50 বছৰ 51 চন হয়নে 71 চন ইয়াৰ সিদ্ধান্ত সেইকাৰণে আমি কৈ আছোঁ যে অন্ততঃ কনষ্টিটিউশ্যন বেঞ্চে কি ৰায় দিয়ে তালৈকে অপেক্ষা কৰিব লাগিছিল, তাৰপিছতহে NRC খচৰা পত্ৰ প্ৰকাশ কৰিব লাগিছিল। সেইকাৰণে আমি ইয়াৰ ওপৰত আপত্তি দৰ্শাই ভাৰতৰ প্ৰধানমন্ত্ৰীকে আৰু গৃহমন্ত্ৰীলৈ মেমৰেণ্ডাম কৰিছিলোঁ যে 1971 চনত ভিত্তি কৰি যি NRC প্ৰস্তুত কৰি থকা আছে অসমত, ইয়াক আমি গ্ৰহণ নকৰোঁ আৰু ই সম্পূৰ্ণ অসাংবিধানিক আৰু ইয়াত 1971 চনৰ যি ভোটাৰ তালিকা ভিত্তি কৰি যি NRC প্ৰস্তুত কৰিছে তাত কমেও 70 লাখ মান বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু ই অসমৰ চিলিণ্ডাৰ ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিব আৰু সেইকাৰণে ইয়াৰ আমি সঠিক উত্তৰ বিচাৰি প্ৰধানমন্ত্ৰীৰ মেমৰেণ্ডাম দিছিলোঁ আৰু ইয়াৰ আমাৰ মেমৰেণ্ডামৰ ওপৰত ভিত্তি কৰি NRCৰ সমন্বয়ক তেখেতলৈ চিঠি দিছিল যে অসমটো কি হৈ আছে আৰু ইয়াৰ উত্তৰ আমি আমাক উত্তৰ দিয়া নাই আৰু সেইকাৰণে আমি এইটো অকল আমাকে নহয় ভাৰত চৰকাৰকে যেতিয়া প্ৰধানমন্ত্ৰীয়ে বিচাৰিছে, প্ৰধানমন্ত্ৰী তেওঁলোকে উত্তৰ দিব লাগিছিল কি চলি আছে। সেইকাৰণে প্ৰধানমন্ত্ৰীয়ে পত্ৰৰ প্ৰতি তেওঁলোকে অৱহেলা কৰিছে আৰু সেইটো আমাৰ কাৰণে বিশেষকৈ দেশৰ কাৰণে, দেশৰ নাগৰিকসকলৰ কাৰণে এটা উদ্বেগজনক পৰিৱেশ। প্ৰাইম মিনিষ্টাৰে গোটেই প্ৰতি গুৰুত্ব নিদিয়ে এনেকৈ হয় বিষয়া থাকে তেতিয়াহ'লে কেনেকৈ চলে।